কোন প্ৰথমবাৰৰ বাবে তুমি বিয়া পাতিব গৈছা কি কবা ট্ৰেইনিং ল'ব লাগিব নেকি এতিয়া পৰা ট্ৰেইনিংটো লৈ থাকিলে পিছত হ'বগে হয় নাই নে কি কোৱা ইমান ধুনীয়া আপুনি ফুল কমলীয়া ছোৱালী এজনী পাইছে কি ক'ব আপুনি আৰু এটা কথা আপুনি চেলেঞ্জিং দি গুচি গ'ল আকৌ হয় নেকি বন্ধুসকল আপোনালোকে চাই আছে অসমৰ উদীয়মান এজন অভিনেতা বিজিত বৰপাত্ৰৰ আজি প্ৰি ৱেডিং ফটো শ্বুটিং সৌৰভ কিমানখিনি আগবাঢ়িলে ফিনিছ 20% আছে 10% আছে আচ্ছা এইপিনে ককাইটো একদম পুৰা ৰমক জমককে আছে কিন্তু দেই বেলেগ আৰু বিজি মানুহ আচ্ছা আচ্ছা এতিয়া তুমি উঠিবা বিজিতৰ বিয়া দেই আজি একদম ধামাকা বিয়া আৰু কইনা এইফালে আহিলে বিজিতৰ লগত বিজিত কোন প্ৰথমবাৰৰ বাবে তুমি বিয়া পাতিব গৈছা কি ক'বা ট্ৰেইনিং ল'ব লাগিব নেকি এতিয়া পৰা ট্ৰেইনিংটো লৈ থাকিলে পিছত হ'বগে হয় নাই নে কি কোৱা দোৱা মানে প্ৰি ৱেডিং ফটো শ্বুট নেকি এইটো বন্ধুসকল আপোনালোকে চাই আছে অসমৰ উদীয়মান এজন অভিনেতা বিজিত বৰপাত্ৰৰ আজি প্ৰি ৱেডিং ফটো শ্বুটিং মই উলু কম ফটোত আহি যাব নি উলুটো বন্ধুসকল সুন্দৰ কইনা এগৰাকী আছে দেই মূলত কইনা এনেও সুন্দৰে হয় সুন্দৰটো এনেই লগাই দিছোঁ বেক চাইডে আমি যিটো ভিডিঅ' শ্বুটিং কৰি আছোঁ বিহাইণ্ড দ্য চিন আপোনালোকক দেখুৱাই আছোঁ তাৰে ৰমেন দানহৰ মইনামাত গানটোৰ কইনাৰ ৰূপত আছে অঁ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম মনালী বৰা নামটো মই বাৰে এতিয়া পাহৰিলোঁ অকণমান আগত সুধি লৈছিলোঁ পাহৰি থাকিলোঁ নামটো কি বৰা আছিলে মনালী বৰা দিমাগটো বৰ বেয়া মনালী বৰা আৰু তেখেতে বহুতকেইটা ভাল অফিচিয়েল চং কৰি আছে এতিয়াও এইটোতো কৰি আছে আগতে আপোনাৰ দীপেন গাই বেয়া পালে নেকি সেইটোত দেখিছিলোঁ আৰু দীক্ষু কান্তাটো মই দেখিছিলোঁ নেকি কাজলী দুচকুত আৰু বহুত সুন্দৰ অভিনয় কৰে আৰু তেখেত আজি কইনাৰ ৰূপত আছে ফাৰ্ষ্ট টাইম নেকি বাৰু কইনাৰ ৰূপত ফাৰ্ষ্ট টাইম জীৱনত কইনাৰ ৰূপত ফাৰ্ষ্ট টাইম আৰু কিবা কিবি ফটোশ্বুট কৰি থাকে চাগে কিন্তু শ্বুটিঙত অফিচিয়েল ভিডিঅ'ত ফাৰ্ষ্ট টাইম আজি কইনাৰ ৰূপত কি ক'বা আজি এটা মই নতুন কেৰেক্টাৰ লাইক এটা মই নতুন লুকত পাইছোঁ চ' এক্সাইটেড আছোঁ কেনেকুৱা কি কৰিব পাৰোঁ এজ মই এজনী নতুন ছোৱালী চ' বহু কথা শিকিব আছে আৰু শিকা কেতিয়াও শেষ নহয় চ' ইয়াহ so excited আমিও এক্সাইটেড হৈ আছোঁ অৰিজিনেল অফিচিয়েল ভিডিঅ'টো চাবৰ কাৰণে আৰু তোমাকো দেখি কিন্তু মোৰো বিয়া পাতিবলৈ মন গৈছে আকৌ দেই যিহেতু বয়সটো অকণমান কম হৈ আছে মোৰ দেখাত তেনেকুৱা নালাগে আকৌ বিয়াৰ পাৰফেক্ট বয়স নিচিনাই লাগে কিন্তু আমাৰো এনেই চেহেৰাটো মিলিছে আকৌ পাৰফেক্ট কি কয় কমেণ্ট কৰি জনাব যি কি নহওক ভাল লাগি আছে আৰু তেখেতৰ লুকটো চাওক এবাৰ একদম সুন্দৰকৈ পাটৰ কাপোৰ পিন্ধি ওলাইছে জীৱনত ফাৰ্ষ্ট টাইম ভিডিঅ'ত কইনাৰ ৰূপত ওলাইছে আৰু দৰা কোন আপোনালোকে গম পায়নে তুমি কৈ দিয়াচোন দৰা কোন দৰা এতিয়া ইয়াত তিনিটা আছে এজনী ছোৱালী এক ফুল 3 মালি 2 মালি নহয় এক ফুল 3 মালি কৈ দিয়াচোন কোন দৰা দৰা বিজিত দা এজন তাৰপিছত এজন ৰমেন দানো চিনিয়ৰ সকলোৱে জানি চাগে আৰু একদম মেইনজন হৈছে হাকিব নামটো মই পাহৰি থাকিলোঁ তেখেতক মই দেখুৱাম বাৰু ভিডিঅ'ত আৰু যি কি নহওক বন্ধুসকল আপোনালোকে গম পালে যে আমি এটা খাটাৰা শ্বুটিঙত আহিছোঁ আৰু এইগৰাকী হৈছিলে কইনা আৰু বিয়াখনৰ কইনাক দেখুৱালোঁ আৰু এতিয়া আপোনালোকক মই দৰা কিজনক দেখাম তেনেহ'লে
দুফাল দুটা বডি কাট সেইকেইটা কাম নাই দেখিলে সেইকেইটা ফোন লৈ গাড়ীত বহাই দিব এজন ড্ৰাইভাৰ বহকচোন ৰেডি 1 2 3 আহক গোটেইখিনি বন্ধুসকল দৰা কইনা এইফালে আৰু আমি আজি এখন ব্যতিক্ৰমী বিয়া খাবলৈ আহিছোঁ এই দৰা কইনা এইফালে আছে বিয়া এটা হ'ল নেকি বাচ্চাকে বিয়া খাবলৈ গোটেই বহুতখিনি মানুহ আহিছে বিয়া খাবলৈ এইফালে চৈত্যদা আছে বিয়া খাবলৈ আহিছে অংকিত ককাই ছোৱালী নিবলৈ আহিছে নেকি ধামাকা ছোৱালী নিবলৈ আহিছে কিন্তু দেই মিলন দা আপুনি কোনটো ফালে দৰা ফালে নেকি কইনা ধৰি লওক একদম ভালকে এইটো এংগলৰ পৰা মোৰ ফালে চাব মোৰ ফালে যাব অকণমান পিছলে এই মন্দিৰটোতে আচলতে বিয়াখন হ'ল একদম ধামাকাদাৰ বিয়া আমাৰ ৰমেন দা আৰু বিজিত ককাইদেউৰ যোনজনী প্ৰেমিকা আছিলে টপা আংকুল খুৰাদেউ উঠাই লৈ গ'ল বাকী এইফালে বিয়া খাবলৈ অহা মানুহ এইবোৰ বিয়া খাবলৈ অহা মানুহ নামৰূপৰ পৰা ঐ ৰহন ভাই নামৰূপৰ পৰা আহিছে বিয়া খাবলৈ ৰহন ভাই বিয়াখন খাই কেনেকুৱা লাগিলে বঢ়িয়া ভাল লাগিলে মাংস বেছিকৈ পালা নে কম পালা ঠিকেই আল্টিমেট ন আৰু এইফালে নাজিৰাৰ পৰা আহিছে বিয়া খাবলৈ এইজন দবাৰ পৰা আহিছে আৰু আকাম দা শিৱসাগৰৰ পৰা আহিছে বিয়াখন খাবলৈ কি পালে বিয়াত খাবলৈ সঁচা কথা ক'ব গ'লে সান্দহগুৰি ক্ৰীম অকণমান ভালকৈ খাই আছোঁ গৰম পানী দি তামোল এখন গুটকা এটা খাই আছোঁ কিন্তু এইখিনি খালে নহ'ব আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব আচ্ছা আপুনি কিন্তু ধামাকা শ্বৰ্ট এটা দিলে দেই আই লাভ ইউ আকাম দা আপোনাক ভাল লাগিলে কিন্তু এই বস্তুটোত আৰু বাকী এইফালে মিলন দা কিমান কাম শেষ হৈছে কেনে 100% খতম পেক আপ লাষ্ট মোমেণ্ট এণ্ডিং মোমেণ্ট ধামাকাদাৰ এইটো মন্দিৰ ৰাম মন্দিৰ ৰাম জানকী ঠাকুৰবাৰী চেপনত আছে আৰু লাষ্ট ফিনিচিং শ্বটটো হৈছে চেপনত আৰু কইনাজন এজন দৰাজন এজন আমাৰ মৰম লগা ভণ্টি কইনা হৈছে ভণ্টি তোমাৰ জুৰিটো কিন্তু পাৰফেক্ট লাগিছে মানে আশা কৰোঁ তোমাৰ পাছলৈও একো নহওক তেনেকুৱা আৰু আজিৰ যি আমাৰ হিৰইনগৰাকীক উঠাই লৈ গ'ল আচলতে উঠাই লৈ গ'ল বুলি ক'ব লাগিব দৰাজন হৈছে এইজন অনুভৱ কেনেকুৱা আপোনাৰ ইমান ধুনীয়া আপুনি ফুল কমলীয়া ছোৱালী এজনী পাইছে কি ক'ব যিটো চলি আছে তাৰমানে আপুনি আৰু এটা কথা আপুনি চেলেঞ্জিং দি গুচি গ'ল আকৌ টপা আংকুলে লাষ্টত জয়ী হয় মই প্ৰমাণ কৰি দিলোঁ হয় নেকি একদম অশেষ ধন্যবাদ কিন্তু দেই এতিয়া আপোনালৈ বহুত মৰম চেনেহ আছিলোঁ ককাইদেউলৈ আজি প্ৰথম লগ পালোঁ আপোনাক লগ পাই বহুতখিনি ভাল লাগিলে এই গানটো মালা ডাইৰেক্টৰ মই যি কি নহওক লগ পাই ভাল লাগিলে আশা কৰোঁ আগলৈ এনেকৈ আপোনাক লগ পাই থাকিম নিশ্চয় একদম যেতিয়া দৰকাৰ হয় তেতিয়া মই হাজিৰ থাকিম একদম আপুনি দুখ দাই নধৰিব ভুল ভ্ৰান্তি কিবা হৈ গৈছে যদি ক্ষমা কৰি দিব অকণমান ধেমালি কৰিলোঁ বয়সত মোৰ দেউতাৰ নিচিনা অলপমান ধেমালি কৰিলোঁ বেয়া নাপাব আৰু দেই এইবিলাক থাকে আৰু শ্বুটিঙত যদি এইবিলাক নাথাকে নজমেও তাকেহে বন্ধুসকল আপোনালোকে দেখিলে একদম ধামাকাদাৰ ভিডিঅ' এটা আপোনালোকক দেখুৱালোঁ আৰু এখন বিয়া আৰু বিয়াখন বহুত ব্যতিক্ৰমী আৰু এনেকুৱা ধৰণৰ মোৰ ভিডিঅ' চাই থাকিবলৈ বা মোৰ ব্লগসমূহ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মোক পাই থাকিবলৈ সকলোবোৰ আপোনালোকে মৰম চেনেহ দিব আৰু এতিয়া আপোনালোকক মই টাটা বাবাই কৈ পিনে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ